আগৰ ভিডিঅ'টোত যে কৈছিলোঁ ধুনীয়া বস্তু এটা আঁকি আছোঁ সেয়া হ'ল এই ভাগ বিভিন্ন ঠাইত যিহেতু এতিয়া ৰথ যাত্ৰা চলি আছে গতিকে সেইটো সময়তে যদি এই ছবিখন আঁকিব পাৰিছোঁ মোৰে ভাল লাগিব আগৰ চিষ্টেমটোতে কাৰ্ডবৰ্ডত হোৱাইট পেপাৰ লগাই কেনেকৈ কৰিলোঁ দেখিলা নহয় ছবিখন দেখিবলৈ ইজি যেন লাগিলেও জোখবিলাক কিন্তু খেলি মেলি হ'লে দেখিবলৈ বৰ বেয়া লাগিব মোৰো খেলি মেলি নোহোৱা নহয় পিছে ফাইনেলি আউটলাইনখিনি বনাই পেঞ্চিলেৰে মই আজৰি এনেকুৱা ছবি মই প্ৰথমবাৰৰ কাৰণে চেষ্টা কৰিছোঁ কালাৰ মই ইয়াত 5টা ব্যৱহাৰ কৰিছোঁ হালধীয়াৰ 2টা শ্বেড আৰু বাকী কেইটা হ'ল ৰঙা কলা বগা ৰেফাৰেন্স পিকচাৰ এখন পিন্টাৰেষ্টতে চাই পেলাই আঁকিছোঁ একেবাৰে একেই আঁকি দিয়া নাই পিছে মেইন বস্তুখিনিটো একেই হ'ব সেইকাৰণে বৰ সাৱধানেৰে আঁকিছোঁ মই আচলতে ফোনৰ পৰা চাই আঁকিছোঁ যে সেইকাৰণে আপোনালোকক মই ষ্টেপ বাই ষ্টেপ কেনেকৈ কৰি আছোঁ সেয়া একেবাৰে দেখাব পৰা নাই সঁচা কথা ক'বলৈ গ'লে মই ছবিখন ভাল হোৱাত বেছি ইণ্টাৰেষ্টটো দিলোঁ ভিডিঅ' বনোৱাতকৈ সেইকাৰণে থাকি গ'ল তথাপিতো 2 ঘণ্টা 15 মিনিটৰ অন্তত সৰু সৰু ডিটেইলিংখিনি এড কৰাৰ পিছত মোৰ ছবিখন ওলালেগৈ ফাইনেলি কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব